হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। মই সংগীতা পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাৰু ভালনে? আশা কৰোঁ সকলোৰে ভালেই হওক। মোৰো বাৰু ভালেই। এতিয়া 8টামান বাজিছে। আজি মানে আমাৰ বৰ্তা ল'ৰা তাৰ ডাঙৰজনী ছোৱালী তুলনি বিয়া, তালৈকে এতিয়া কাম কৰিবলৈ যাব ওলাইছোঁ। অলপমান দুঘৰমান যাব লাগে। আমাৰো ঘৰৰ মানে তাতে আছিল, কিন্তু আমি উঠি অহা হয়। দেখিছেনে গৰম কৰি আছে এইকেইদিন, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। এতিয়া মই তালৈ যাওঁ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। বিয়া ঘৰত গৈ চব্জি কাটি আছিলোঁ, যিহেতু বিয়া ঘৰত বহুত হুলস্থুল হৈ থাকে ন, আৰু গান বাজি আছিল, সেইকাৰণে ভইচ ৰেকৰ্ডিং কৰি দিব লগা হৈছে। আৰু কইনা গা ধুৱাব ওলাইছিল, কিছুমান নিয়ম কৰি আছিল, অলপকৈ ভিডিঅ' কৰি থলোঁ। কইনা আৰু তাৰ মাক বাপেকৰ কিছুমান নিয়ম কৰি আছিল, মাক বাপেকক সেৱা কৰিছিল। সকলোবোৰ ভিডিঅ' কৰিব পৰা নাই, তথাপিও অলপকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যিসকল নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
এয়া কইনাক পাইল পিন্ধাই দিছে। একচুৱেলি ঘৰৰ মানুহবিলাকে যিবিলাক পিন্ধা বস্তু দিয়ে সৰুৰ পৰা সেইবিলাক সমাজতে পিন্ধাই দিব লাগে, সেইবোৰ নিয়ম কৰিব লাগে। ময়ো কৰিছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল। এয়া আমাৰ কইনা। একচুৱেলি ভালকৈ ভিডিঅ' কৰিবলৈ টাইমেই নাপালোঁ, বহুত কাম থাকিল, এনেকৈ অলপ কৰি থৈ দিলোঁ আৰু। আমাৰ কইনাজনী কেনেকুৱা লাগিছে জনাব দেই। আমাৰ কইনা খোৱাত বিজি চাওক। এয়া মোৰ বেটাই পূৰা ডান্স কৰি আছে। গান বাজি আছিল কিন্তু কপিৰাইট আহিব বুলিয়ে ভইচ ৰেকৰ্ড কৰিব লগা হৈছে।